ব্যৱস্থা লাগে সাধাৰণভাৱে সেই ব্যৱস্থাখিনি কৰাৰ কাৰণে আৰু প্ৰেছ ক্লাবৰ গৃহটো মানে ৰিন'ভেশ্যন কৰাৰ কাৰণে কিছুমান আমি ফাণ্ড দিয়া হৈছিলে আৰু ইয়াত আমাৰ প্ৰেছ ক্লাবে খুব সুন্দৰকৈ প্ৰেছ ক্লাবখন ৰিন'ভেশ্যন কৰিছে। আজি ইয়াৰ অপেনিং কৰিছে। ইয়াত অংশগ্ৰহণ কৰিবলৈ পাই মোৰ লগতে আমাৰ EM ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী আছে। আমি আনন্দিত হৈছোঁ আৰু যিখিনি প্ৰেছ ক্লাব কোকৰাঝাৰ প্ৰেছ ক্লাবত যাৱতীয় যিখিনি আৰু ব্যৱস্থা লাগে ইয়াত আহি পেলাই অতিথিসকল থকাৰ কাৰণে আৰু ইয়াত যিখিনি আৰু ৱাইফাই কানেকশ্যনৰ পৰা আদি কৰি যিখিনি ব্যৱস্থা লাগে সেইটো আমি 2022 চনৰ ভিতৰত সম্পন্ন কৰিম, যাতে ঠাইখন অলপ সৰু হৈছে তথাপিতো এই ঠাইতে আমাৰ যিখিনি প্ৰেছৰ যিখিনি এক্টিভিটিছ এইটো সুন্দৰকৈ হ'ব পাৰে। বিভিন্নজনে আহি পেলাই ইয়াত প্ৰেছ মিট কৰিব পাৰে, বিভিন্ন কথা বাৰ্তা পাতিব পাৰে, ইয়াৰ কাৰণে সেইটো ব্যৱস্থাটো কৰা হ'ব। আৰু ইয়াৰ লগতে ইতিমধ্যে টপ ফ্ল'ৰত এটা ছেমিনাৰ হল ইয়াতে বনোৱা হৈছে। সেই ছেমিনাৰ হলটো আমি সম্পূৰ্ণভাৱে এচিৰ এটা প্ৰভিজন ইয়াতে ৰাখি দিম। আৰু এতিয়াহে আমি জানিবলৈ পাইছোঁ কি কোকৰাঝাৰত আৰু এবিঘা মাটি প্ৰেছ ক্লাবৰ নামত আছে। সেই যিটো এবিঘা মাটি আছে তাত হোষ্টেলৰ কাৰণে আৰু গেষ্ট হাউচৰ কাৰণে জাৰ্নেলিষ্ট কলনীৰ কাৰণে সেইটো আমি এই নেক্সট ফাইনেন্সিয়েল ইয়াৰত এইটো এটা ফাণ্ড দিম আৰু ইয়াৰ নিৰ্মাণটো আৰম্ভ কৰিম। অহা 11 তাৰিখে আমি আমাৰ দলীয় এটা সভা হ'ব। এই দলীয় সভাত আলোচনা কৰিম, কৰি পেলাই আপোনালোকক জনাই দিম। এইটো আমাৰ এটা যিটো এলায়েন্সৰ যিটো কথা আছে সেই হিচাপে আমি এটা চিট পাম বুলি আমি আশা কৰিছোঁ আৰু ইতিমধ্যে আলোচনা চলি আছে। কাৰণ অগপৰ এখন চিট আছে, গতিকে UPPLৰ এখন চিট লাগে আৰু এটা বড়ো ৰিপ্ৰেজেণ্টেশ্যনো লাগে ৰাজ্যসভাত আগৰ পৰা হৈ আহিছে। গতিকে এই ক্ষেত্ৰত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে এটা পজিটিভ ইনিচিয়েটিভ লৈ আছে আৰু অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰেছিডেণ্ট ভৱেশ কলিতা ডাঙৰীয়াও মোক অলৰেডি আলোচনা কৰিছে। সেই হিচাপে আমি আশা কৰিছোঁ যে আমাৰ পৰা এজন যোগ্য ব্যক্তিক আমি পঠাব পাৰিম আৰু আমাৰ অঞ্চলৰ বিভিন্ন সমস্যাবিলাক পাৰ্লিয়ামেণ্টত উপস্থাপন কৰাৰ কাৰণে এটা পৰিৱেশ গঢ়িব পাৰিম। 11 তাৰিখে কথা পাতি আপোনালোক জনাই দিম। পৌৰসভাৰ নিৰ্বাচনৰ কাৰণে মই আজি যিটো এটা ভিক্টৰী হ'ল ইয়াৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ যিটো আমাৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া লগতে BJPৰ নেতৃত্বক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ। অসমত এতিয়া নতুন যিটো ডেভেলপমেণ্টৰ এটা নতুন পৰিৱেশ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গঢ়ি তুলিছে। ইয়াত 100% অসমৰ নাগৰিকসকলে আপ্লুত হৈছে আৰু সকলো কনভিন্স হৈছে যে অসমখন যে অনাগত দিনত ভাৰতৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হ'ব পাৰে, এইটো চবে কনভিন্স হৈছে আৰু সেইকাৰণে স্বতঃস্ফূৰ্তভাৱে যিখিনি আৰ্বান পপুলেশ্যন আছে ভাৰতীয় জনতা পাৰ্টি আৰু এলায়েন্স যিখিনি কেণ্ডিডেট আছে তেখেতসকলক ভোট দিছে আৰু ইয়াৰ কাৰণে মই কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু আশা কৰিছোঁ যে এই পৌৰসভা নিৰ্বাচনৰ পিছত প্ৰত্যেকটো যিটো আমাৰ আৰ্বান এৰিয়া আছে ইয়াৰ ডেভেলপমেণ্টৰ কাৰণে এটা নতুন মাত্ৰা এটা পাব, নতুন এটা স্পীডত ইয়াৰ ডেভেলপমেণ্টেল কাম কাজবিলাক হ'ব বুলি মই আশা কৰিছোঁ। गोजोनथाव खौरां। आसामाव थानाय बयनिख्रुइबो साबसिन सोलोंथाइ होग्रा मिरुफोरनि गेजेराव टेक बुस्टाराबो गंसे। क'क्राझार जिल्लानि सिङाव थानाय CST फिसारि मावख'नि साखाथियाव थानाय खारगावआव बे टेक बुस्टारा दङ। बेयाव बयनिख्रुइबो मोजांसिन सोलोंथाइ आरो नेम सोलिनाय गोग्गो थाखो खथानि सुबिदा दङ। सारा भारतनि गेजेराव सायख'जानाय बायदि सोलोंथाइजों सोमोन्दो थानाय फोरोंगिरिफोर दङ। टेक बुस्टाराव प्रफेशनेल जार्नालिस्ट आरो टेकनिकेल कर्सफोरखौ होनाय जायो। 24 घन्टा रैखाथिनि थाखाय मोजां सुबिदा आरो टेक बुस्टारा नोंथांमोनखौ सौहैहोगोन नोंथांनि थांखिसिम। टेक बुस्टारा नोंथांनि सिमांखौ जाफुंसारनांगौनि थाखाय गांल' नङा, साहस आरो गोहोबो होगोन। सोलोंथाइ लाखांनायनि उनाव 100% प्लेसमेन्टनि खाबु दङ। सोलोंनो गोसो गुदुं बिथांमोना 9395695095 जानबुं नाम्बाराव जगाजग खालामनो हागोन।